ছাত্ৰ-ছাত্ৰীসকল আজি আহিছোঁ দশম মানৰ অধ্যায় 4 কাৰ্বন আৰু তাৰ যৌগ চেপ্টাৰটোৰ এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ। কুৱেশ্যনটো হৈছে 8টা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেক্ট্ৰন বিন্দু গঠন কি হ'ব? অৰ্থাৎ 8টা ছালফাৰ পৰমাণুৰে গঠিত ছালফাৰ অণুটোৰ ইলেক্ট্ৰন বিন্দু গঠন কেনেকুৱা হ'ব এইটো আমাক দেখুৱাব কৈছে। এইটো ছালফাৰৰ পৰমাণু ক্ৰমাংক হৈছে 16, গতিকে ছালফাৰৰ ইলেক্ট্ৰনিক বিন্যাস হ'ব 2H6। অৰ্থাৎ ইয়াৰ বাহিৰতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা হৈছে 6টা। গতিকে 8টা ছালফাৰ পৰমাণু লগ লগালে গঠনটো কেনেকুৱা হ'ব? এই ছালফাৰ পৰমাণুটোৰ গঠন আঁকিবৰ কাৰণে মই এটা গোলকৈ আঁকিবৰ কাৰণে এটা বটলৰ সাঁফৰ লৈছোঁ। সাঁফৰটোৰ সহায়ত মই 8টা ছালফাৰ পৰমাণু আঁকিম। সাজাটো আঁকি এটালৈ বৰ ধুনীয়া লাগে। এনেদৰে মই লৈছিলোঁ, এটা গোল আঁকিলোঁ, তাৰপিছত এনেকৈ এটা গোল ল'ম, এনেকৈ গোটেইটো সম্পূৰ্ণ কৰিম। এনেদৰে আঁকি লৈ পিনি ইলেক্ট্ৰনখিনি ভৰালে মানে সহজ হয়। মই ইতিমধ্যে 4টা ছালফাৰৰ কাৰণে আঁকিলোঁ আৰু 4টা আছে। ইতিমধ্যে আঁকি হৈছেগৈ মোৰ, 7টা আঁকিলোঁ, লাষ্টটো আঁকিব লাগিব। মই এতিয়া বুজাবৰ কাৰণে বটলৰ সাঁফৰখন ডাঙৰ ল'লোঁ। এনেকৈ সৰু ল'ৰা ছোৱালীৰ পিন্ধা সৰু খাৰু ল'লে মানে বৰ ধুনীয়া হয় দেখিবলৈ। মই ইয়াত ডাঙৰ হৈছে কাৰণ মই ডাঙৰ সাঁফৰ লৈছোঁ। তেতিয়া মই 8টা ছালফাৰ পৰমাণু এটা এটাকৈ দি যাম। ইয়াত এতিয়া চোৱা, 1, 2, 3, 4, 5, 6, 7, 8টা ছালফাৰ পৰমাণু মই এনেকৈ দি গ'লোঁ। এতিয়া মই ইলেক্ট্ৰনসমূহ ভাগ বতৰা কৰি দেখুৱাম, কাৰণ প্ৰত্যেকটো ছালফাৰ পৰমাণুৰ বাহিৰতম কক্ষত 6টা ইলেক্ট্ৰন থাকে আৰু 2টা ইলেক্ট্ৰন লাগিব। বাকী 2টা ইলেক্ট্ৰন এইটো ছালফাৰৰ ক্ষেত্ৰতে এটা ইলেক্ট্ৰন এইটো ছালফাৰৰ লগত শ্বেয়াৰ কৰিব, অৰ্থাৎ ভাগ বতৰা কৰিব, আৰু এটা ইলেক্ট্ৰন আনটো ছালফাৰ পৰমাণুৰ লগত ভাগ বতৰা কৰি সহজীৱ বন্ধনী গঠন কৰিব। এনেদৰে এটা ছালফাৰ পৰমাণুত মই তাৰ বাহিৰতম কক্ষৰ 6টা ইলেক্ট্ৰন দেখুওৱা হৈছে। এই ছালফাৰ পৰমাণুটোকে চোৱা, ইয়াত 6টা ইলেক্ট্ৰন আছে, যিহেতু বাহিৰতম কক্ষত 6টা ইলেক্ট্ৰন আছে। ইয়াত 2টা পেয়াৰ্ড ইলেক্ট্ৰন দুযোৰ আছে, যি মানে বেলেগৰ লগত ইলেক্ট্ৰন ভাগ বতৰা নকৰে, আৰু 2টা ইলেক্ট্ৰন আছে যি দুটাই মানে বেলেগ ছালফাৰ পৰমাণুৰ লগত তাৰ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব। ঠিক সেইদৰে এইটো ছালফাৰ পৰমাণু কি হ'ব, তাৰ এটা ইলেক্ট্ৰন এইটো ছালফাৰৰ লগত ভাগ বতৰা কৰিব। তেতিয়া কি হৈ যাব, এডাল সহজীৱ বন্ধনী গঠন হ'ব, আৰু এইটো ছালফাৰে আনটো ছালফাৰৰ লগত ইলেক্ট্ৰন ভাগ বতৰা কৰি আন এডাল সহজীৱ বন্ধনী গঠন কৰিব। ইলেক্ট্ৰনসমূহ দিয়া হৈ গ'ল। প্ৰত্যেকটো ছালফাৰতে চোৱা 8টা ইলেক্ট্ৰন আছে বাহিৰতম কক্ষত। এতিয়া এইটো 6টা আছিলে, 2টা ইলেক্ট্ৰন আনটো ছালফাৰৰ পৰা, আৰু আনটো ইলেক্ট্ৰন এইটো ছালফাৰৰ পৰা। গতিকে গোটেই ইলেক্ট্ৰনিক সজ্জাটো হৈ গৈছে। প্ৰত্যেকটো ছালফাৰ পৰমাণুতে এতিয়া 8টা ইলেক্ট্ৰন আছে। আৰু এই একেবাৰে সহজ, বুজি নাপালেও কৰিব পাৰিব। ইলেক্ট্ৰনখিনি আমি একে ধৰণৰ দিলেই হ'ব। মই ইয়াত তোমালোকক বুজাবৰ কাৰণে পূৰণ চিন আৰু গোল চিন দিছোঁ। এই মাজৰ এই গোলটো হতত 2টা দি বাকী 4টা এনেদৰে 2টা চাইডে দিলেই হৈ যাবগৈ। তেতিয়া মানে বুজি নাপালেও হয়তো লিখিবলৈ পাৰিব বুলি মই ভাবিছোঁ। এইটো হৈছে 8টা ছালফাৰ পৰমাণুৰে সৈতে ছালফাৰ অণুৰ ইলেক্ট্ৰন বিন্দু গঠন। আঁকিবলৈ একেবাৰে সহজ, এপাত খাৰু লাগে, খাৰু পাতে এনেকৈ আমি গোল গোল কৰি গ'লেই হৈ যাব। তোমালোকে ট্ৰাই কৰি চাবাচোন, একেবাৰে সহজতে মনত ৰ'ব। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা। থেংক ইউ।